ভণ্টিৰ মানসিক শান্তিৰ বাবে ৰীল বনাও, পইচাৰ বাবে নহয়। ৰীল বনাই ভৱিষ্যতে পইচা ইনকাম কৰিলে, সেই পইচাৰে ভণ্টিৰ চিকিৎসা কৰিলে তাত আপোনালোকৰ আপত্তি কিহৰ? এই প্ৰশ্ন আমাৰ নহয়, এই প্ৰশ্ন এগৰাকী বায়েকৰ, ভগ্নীৰ সাহস বায়েক। এই মৰম লগা কিশোৰীগৰাকীৰ নাম বিৰিণা ডেকা। ইনষ্টাগ্ৰামত ৰিলছ বনাই ভাইৰেল হৈ পৰিছে বিশেষভাৱে সক্ষম এই কিশোৰীগৰাকী। এটা গান গাইছিল। তোমাক দেখা পালে এই সপোন দাগি উঠে বুকুখনি অৰ্থাৎ মন। তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল। ভনীয়েক বিৰিণা ডেকাৰ এই কঠিন সময়ত সাহস হিচাপে থিয় দিছে বায়েকে। আজৰি সময়ত ভনীয়েকৰ মন ভাল লগাবলৈ বনাই দুই এটা ৰিলছ, পৰিৱেশন কৰে গীত। কম কথা এটি কানে কানে। তাকে লৈ একাংশই নানা ধৰণৰ মন্তব্য আগবঢ়ায়। এই মন্তব্যসমূহৰ প্ৰতি ক্ষুব্ধ হৈ বায়েকে ক'লে কেইটামান কথা। লাইক কমেণ্ট ফলোৱাৰ্ছৰ কথাটো গ'ল, এইবাৰ আহিলে মানে নতুনকৈ আহিছে মই বোলে টকাৰ কাৰণে তাইৰ লগত ভিডিঅ' বনাই আছোঁ, টকা ইনকাম কৰিবৰ কাৰণে তাইৰ লগত ভিডিঅ' বনাই আছোঁ। যিসকলে কৈছে মানে তেওঁলোকক কৈছোঁ যে ইনষ্টাগ্ৰামৰ পৰা তেনেকুৱা কোনো মানে টকা নাপায়, আৰু যেনিবা যদিও পায় মই পালোৱেই যেনিবা, আপোনালোকৰ কি আপত্তি? তাই একো কৰিব নোৱাৰা ছোৱালী এজনী, ল'ৰা হ'লেও বেলেগ কথা, ল'ৰা হ'লে অকণমান বাচি যায়, ছোৱালীসকলৰ বহুত প্ৰব্লেম, আপোনালোকে বুজি নাপাব বাৰু। যেনিবা তাই অলপ পইচা পালে, সেই পইচাখিনিৰে তাই চিকিৎসা কৰিলোৱে, তাত আপোনালোকৰ কিহৰ আপত্তি? সেইটো কথা মই বুজি পোৱা নাই। মই তেনেকুৱা কোনো ধৰণৰ পইচা পাতি পোৱা নাই বাৰু, আৰু ইনষ্টাগ্ৰামৰ পৰা একো পইচাও নাপায়, কিন্তু মই এনেই জাষ্ট কথাটো সুধিছোঁ, আপোনালোকে এনচাৰ দিয়কচোন যোনে কৈ আছে। এগৰাকী মানসিক বিকাৰগ্ৰস্ত কিশোৰীৰ মানসিক শান্তিৰ বাবে কিছু মনোৰঞ্জনমূলক কাৰ্য কৰিলে তাত বিৰোধ মন্তব্য কৰাটো কিমান গ্ৰহণযোগ্য? যদি জীৱনত নংপুনে নোখাবাকো খানে, যদি আঘাত থাকি দিয়ে উমি জানে, তথাপি বন্ধু আগুৱাই যাবা, প্ৰাৰ্থনাৰ গুণি নাটাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি না। নিউজ ডেস্ক রিপোর্ট AN24।